এই বুঢ়া বয়সত মোৰ দেহা নচলা হৈছে আর এই ভগবান তুই মোক মারিও নেনে মোক দেখা নাপয় আ বড়ি বড়ি আ পানী এগিলো চানচোন তেতাৰ পৰা আটা বাঢ়ি আছো ও বড়ি আ মোক লগে এক গিলাস পানী আনচোন ও মা রসুন 1 মিনিট র ওরা এক গ্লাস পানী লৈ আহা মায়ে পানী বিচাৰি আছে কি কৰি আছা হে এক গ্লাস পানী লৈ আহা মায়ে পানী বিচাৰি আছে হেৰি চাহ লওক মা যে পানী বিচাৰি আছিল পানী দিলা নে নাই যোৱা যোৱা মাক এক গ্লাস পানী দি থৈ আহাচোন তাৰ পৰা আহি চাহ খাব যোৱা থৈ যোৱা তুমি মোক কি বুলি ভাবিছা তোমাৰ কথা মতে কাৰোবাক মই পানী দি থাকিম চাহ খাব শান্তিমতে খাব নিদিয়া মালৈ যদি তোমাৰ ইমানে মৰম পানী গিলাচ তুমি দি থৈ আহা গৈ যোৱা ঠিক আছে মাক ময়ে পানী দিম কিন্তু তোমাৰ মুখখন বন্ধ কৰি ৰাখিবা মাকলে বৰ মৰম দেখুৱাইছে মাকে জিদালে সম্পত্তি ৰাখিছে তেওঁৰ কাৰণে খঙে উঠি আহে একেবাৰে মামা লচোন ল পানী ল ও বাপা তই পানী আনলি যে বড়ি মোক লগি চাহ বানাই আছে না কিয়ে তোৰ বৰেৰে তোৰলে পানী গিলাচ নিদিয়ে আৰু তোক চাহ বনাই খুৱাব মইহে জানো কি বিপদত পৰিছোঁ তোকতো খোলাকে ক'বাও নোৱাৰো দুখ পাবি তই এতিয়া এ বাপা কি ভাবি আছা ৰুমা হ গিলাচটো ল বৰেৰে চাহ বহি আছে ৰ মই চাহখিনি লৈ আহোঁ তই অলপ সময় বচ লৈ আহিকে যা কি হল বড়ি চাহ বানাই থকা বুলি কলাক বাপাইও আনবা গেল ইমান সময় হল আহিয়ে নাপালাক ৰ মই আগবাঢ়ি যাওঁ ৰ বড়ি ও বড়ি ঐ বুঢ়ী তই ইয়াত ও বড়ি তই দেখোন চাহ বানাই থকা বুলি কলাক বাপাইও চাহ আনবা গেল এইটানক লগি দেখোন মোক চাহ কাপে দিয়া নাই দেখোন ঐ বুঢ়ী তোক চাহ দিবলৈ ইয়াক মোক চাকনি ৰাখি থৈছে নেকি যা ইয়াৰ পৰা ঐ বুঢ়ী ইয়াৰ পৰা যা বুলি কৈছে নহয় যা ও বড়ি হাহেকক সেনেকে ক'ব নাপায় মই ৰাতিও ভাত নাখালো সেইকাৰণেহে মোৰ বহুত ভোক লাগি আছে ঐ বুঢ়ী তোৰ ভোক লাগিলে মই কি কৰিব লাগে মোক কুকমান পাইছা নেকি তোৰ ভোক লাগিলে মই ভাত বনাই দিম যা ইয়াৰ পৰা মোৰ কঁকালখন গেল ঐ বাপা হে মই পল্লু আছে তোৰ খোজতে বাপা হে তোৰ কি হৈছে মোৰখন গেল চাও মই আছো নহয় উঠ বাপা মই চেৰিটোত খোজতে পল্লু দেচোন উঠ মই তোক ডাক্তৰ তালৈ লৈ যাম দে আৰে তুমি কি চাই দেখা নাই মা পৰি গ'ল অলপ ধৰি দিব পাৰা মই অকলে পাৰো নেকি একো নহয় দিয়া বুঢ়া মানুহে আৰে তুমি তেনেকৈ কৈছা মাৰ বিষয়ে হে ভগৱান তুমি আজি মোক ভাল বচাইছা দেই বুঢ়ীয়ে যে মোৰ নামটো নকলে খেলি দিয়া বুলি হেৰা কি ভাবিছা বৰ চিন্তাত পৰিছোঁ হে ডক্টৰে মাৰ ক্ৰিটিকেল বুলিয়ে কৈছে আৰু সম্পূৰ্ণ বেড ৰেষ্টত ৰাখিব লাগিব ডক্টৰে যেতিয়া বুঢ়োমানী এজনীক বেড ৰেষ্ট বুলি কৈছে এই বুঢ়ী আৰু বিচনাৰ পৰা উঠিব নোৱাৰে হাগামোটা বিচনাতে কৰিব কোনে এইবিলাক কৰে ছি যিহেতু বসন্তদা বৃদ্ধাশ্ৰমতে থাকে গতিকে বুঢ়ীক বৃদ্ধাশ্ৰমতে থোৱাটোৱে ভাল হ'ব এখেতক কথাটো কৈ দিয়াই ভাল এতিয়াই আলোচনাটো কৰি লওঁ এতিয়া কি কৰা যায় ভাবি ৱাদিহেই নোপোৱা হৈছোঁ হেৰা এটা কাম নকৰা কিয়
মই তাত বসন্তৰাৰ লগত কথা পাতিছোঁ, মাক বৃদ্ধ আশ্ৰমতে থোৱা। বৃদ্ধাশ্ৰম মানে তুমি কি ক'ব বিচাৰিছা? আৰে তুমি এইবোৰ কি কৈছা? মাক চোৱা চিতা কৰা এইখন ঘৰত মানুহ আছে জানো তোমাৰ আৰু মোৰ বাহিৰে? তুমি অফিচত যোৱা, তাৰপিছত মই নাৰী মঞ্চৰ সভাপতি নহয় জানো? মই তাত ব্যস্ত থাকোঁ, মাক কোনে চোৱা চিতা কৰিব? তুমি সেইটো কথাত কোনো টেনশ্যন লোৱাৰ কাৰণেই নাই। যিহেতু বসন্তদা সেইখন বৃদ্ধাশ্ৰমতে কাম কৰে, মাক ভালকৈ চোৱা চিতা কৰিব নহয়। তুমি তাত অকণো চিন্তা কৰিব নালাগে। আৰু যিখিনি পইচা খৰচ হয় সেইখিনি দি দিলে হ'ল। ইয়াত যোৱা কি বৃদ্ধাশ্ৰমত যোৱা একে কথা। চাওঁ তোমাৰ ফোনটো দিয়াচোন, ফোন কৰোঁ। সভানেত্ৰী শব্দটো ভালকৈ ক'ব নাজানে, তেওঁ আকৌ উপায় ডাং মাৰা কথা কি যে হ'ব। ঠিক আছে, বাকী আপোনাৰ খবৰ ভালনে? আচলতে কি জানে বসন্তদা, মিতালীয়ে কৈ আছে যদিও মোৰ কিন্তু কথাটো মনে ধৰা নাই। এই বয়সত আৰু মই মাক বৃদ্ধাশ্ৰমত থোৱা কথাটো একেবাৰে পক্ষপাতিত্ব কৰা নাই। সেইটো আপোনালোকৰ নিজৰ কথা, আৰু পঠালেতো মই আছোৱে চোৱা চিতা কৰাৰ কাৰণে। আপোনাৰ মা মানে মোৰো মা একেই। দা চাহ, অঁ তই চাহটো খাচোন, মই মাক লৈ আহোঁ। অঁ আৰু ভাত খাই যাবি দে এতিয়া। ঠিক আছে, হ'ব, সোনকালে ওলাই দি, মোৰ আৰু কাম আছে না তাত। হ'ব দে। ভণ্টি এইফালে আছোন। দাদা অঁ ডাঙৰ ভাই ভাল পাইছি না? আছোন বচোন। ভাল পাইছি না নাই? ভাল মানে ডাক্তৰে অলপ বেড ৰেষ্টত ৰখাৰ কথা কৈছে। অলপ মানে ক্ৰিটিকেলি হৈ আছে মাৰ কণ্ডিশ্যন। হয় নেকি? তেতিয়াহ'লে তই কি ভাবছা? আৰু এখেত কোন? এখেত বসন্তদা, তেখেতে মানে সেই বৃদ্ধাশ্ৰমখন চোৱা চিতা কৰে। এতিয়া মিতালীয়ে এখেতক মাতি আনিছে। হা? তই বৰমাইক বৃদ্ধাশ্ৰমত থবি? তোৰ দৰে পুত্ৰ থকাত চাই নাট খাই ভালে। শুনছি, আপুনি বৃদ্ধাশ্ৰমৰ মানুহ হ'ব পাৰে, কিন্তু কি চিন্তা কৰছি বৌ আৰু আপোনালোকে লগ লাগি, সিটো ভুল নকৰবি দেই। মোৰ কিন্তু সেইটো একেবাৰে মনে নধৰে। তেওঁ মানে মাক বৃদ্ধাশ্ৰমত থোৱা কথাটোৱে কৈ আছে। মোৰ কিন্তু মনে ধৰা নাই কথাটো, তাকে লৈ বৰ চিন্তাত পৰিছোঁ। দেচোন ডাঙৰ মাইক মাত। ডাঙৰ মাই, আৰে ডাঙৰ মাইক মাত না দেই। মাক লাহে লাহে ধৰি ধৰি লৈ আছোন। যাচোন, অলপ ধৰি দিছোঁ, মাক ধৰি দিছোঁ। যা অলপ ধৰা ধৰি কৰি লৈ আছোঁ। ডাঙৰ মাই, ডাঙৰ মাই। ডাঙৰ মাই, কি যে তই হ'ব? পুতেৰে বৈৰেৰে কৰি মৰি বৰ থাকা। চিন্তা এতিয়া তোক পুতেৰে বৈৰেৰে বৃদ্ধাশ্ৰমত থবা খুজছি। দাদা অলপ চাইড দিয়কচোন। মই নাযাওঁগে বাপা, বৃদ্ধাশ্ৰমক মই নাযাওঁগে বাপা, মই ইয়াতে মৰিমে। ডাঙৰ মাই এতেই ক। তন্ধে যদি এই ডাঙৰ মাইক বৃদ্ধাশ্ৰমত থোৱা ভুল হ'ব দেই। বৌ, তোমাৰ মতে নহয়। দাদা, তই যদি ডাঙৰ মাইক বৃদ্ধাশ্ৰমত থোৱা এইটো বহুত ডাঙৰ ভুল হ'ব দেই। আৰু বৌ, তুমিও কেইটাই ঘৰৰ মানুহকেইটাকহে চিনি পোৱা, কেৱল ঘৰ কিন্তু এই হাঁহেৰে বেয়া নাপা। বেমাৰে আজাৰে যি এনকে আছে, তুমি কিয় একবাৰ চাবা নৰ? কিয় দয়া মৰম নাই? তোমাৰ কাৰণে এই বৰমাই মৰে, তোমাইতো এইগিলাখান বুজি নাপ। আৰু শুনা, তোমাৰ বাহিৰে এই ডাঙৰ মাইক যৰ মায়াক হিচাপে নাভাবিলাকে শাহু মায়াক তোক নাচাই, গম পাইছ না? এতিয়া বৃদ্ধাশ্ৰমত থবা খুজছি। ডাঙৰ মাই, তয়ো এই আপা এই বৰি বুলি থাকি লাভ নাই। গোটাই সোপা সম্পত্তি তই এনজন নামত লিখি দিলি। এতিয়া পাছে না তোক ঘৰত নাৰখি এতিয়া বৃদ্ধাশ্ৰমত ৰাখবা আলছি। অলপ চিন্তা কৰবি। দা শুনক, এই ডাঙৰ মাইক বৃদ্ধাশ্ৰমত থবা লগা মানুহ নেকি আপুনিয়ে কওক? দাদা আৰু বৌয়ে যদি বৃদ্ধাশ্ৰমত থৈ কেনেকুৱা কথা হ'ব আপুনিয়ে ভাবি চাওকচোন। ডাঙৰ মাই, বৰি, মোৰ বিছনাৰ তলত 5 ফেন আছে, তাতে 5 লাখ ফেন হ'ব কিজানি, সেইখিনিতো শুন লবি। দেখছি দাদা, এই বৰমাই এন্ধৰ কাৰণে 5 লাখ টকা সাঁচি থৈছি। আৰু দাদা আৰু বৌয়ে সেই বৰমাক বৃদ্ধাশ্ৰমত থবা খুজছি, তথাপিও বৰমাই পইচা খান্তি কথা কৈছে। আপুনিতো নিজেই শুনছি। বৌ, তুমিয়ে চিন্তা কৰা এই শাহু মাইৰেৰ কথা। দাদা, এনেকুৱা মাইৰে
তই বৃদ্ধাশ্ৰমত কি সঁচাই পঠাই দিবি হা হে ডাঙৰ মাই তই তই এমটোক লৈ কিয় ইমান চিন্তা কৰি থাকা হাল্লা কৰি থাকা দেখোন মোৰ কপালত এয়া আছিল বাবা বুঢ়া বয়সত মই বৃদ্ধাশ্ৰমত পঢ়ব লাগিব হে দাদা কিবা এটা নকৰাকে চিন্তা কৰ এ বৌ হাত জোৰ কৰছো হা বাইদেউ এখেতে ঠিক কথাই কৈছে এখেতটো আমাৰ মায়ে হয় ন আমি পিছে কিয় আঁকোৱালি নলওঁ পুতেক আৰু বৌয়েৰেকে যদি বুঢ়া বয়সত মাক দেউতাকক অৱহেলা কৰে চোৱা চিতা নকৰে তেন্তে মই কি কৰিম মোক মাতিছে কাৰণেহে ইয়াত আহিছোঁ মই মা মোৰ বহুত ভুল হ'ল মা মোৰ বহুত ভুল হ'ল মা মোক ক্ষমা কৰি দিয়ক মা নাকানবি বোৱাৰী হে দাদা ইয়াত এটা ভাল ডাক্তৰ আছে হাৰাত ডাক্তৰ মই তেখেতক মাতি আনিম দে ঘৰতে চিকিৎসা কৰা যদি কৰিব পাৰিবি মুঠতে এই ডাঙৰ মায়ে ভালে বেয়াই আমাৰ চকুৰ আগত থাকিব লাগে আপুনি বেয়া নাপাব দেই খবৰটো ল'ব অহা বুলি ধৰি লওক